2024-25 বৰ্ষৰ সেশনত যদি তোমালোকে জিএনএম নাৰ্ছিং কোৰ্সত এডমিশন ল'ব বিচাৰিছা তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা কাৰণ এই ভিডিঅ'ৰ জৰিয়তে এখন কলেজৰ ডিটেইলছ জনাই দিয়া হ'ব য'ত এডমিশন ফি কম খৰচতে তোমালোকে জিএনএম নাৰ্ছিং কোৰ্স কমপ্লিট কৰিব পাৰিবা আৰু সেই কলেজখন আসাম গভৰ্ণমেণ্টৰ এপ্ৰুভ হয় ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ এপ্ৰুভ হয় লগতে আসাম নাৰ্ছিং কাউন্সিলৰ এপ্ৰুভ হয় এই তিনিটা এপ্ৰুভ আছে মানে কলেজখনত কোনো ধৰণৰ প্ৰবলেম নাই তোমালোকে পাস আউট হোৱাৰ পিছত চৰকাৰী জব ওলালে তোমালোকে চৰকাৰী ভ্যাকেন্সিত অৰ্থাৎ জবত এপ্লাই কৰিব পাৰিবা বৰ্তমান এডমিশন চলি আছে কোৰ্সৰ ডিটেইলছ এতিয়া জনাই দিয়া হ'ব তাৰ পিছত কলেজৰ ডিটেইলছ জনাই দিয়া হ'ব তাৰ পিছত কেনেকৈ এডমিশন ল'ব লাগে সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব ভিডিঅ'ৰ এটা পইণ্টও মিছ নকৰিবা নেম অফ কোৰ্স অৰ্থাৎ কোৰ্সৰ নাম হ'ল জিএনএম ডিউৰেশ্যন অফ কোৰ্সৰ সময়সীমা হ'ল 3 বছৰ সেশন 2024-25 ইয়াতে কৈছে যে জিএনএম নাৰ্ছিং কোৰ্সত এডমিশন ল'বলৈ ক্যান্ডিডেটৰ যোগ্যতা হ'ব লাগিব 12 পাস এনি ষ্ট্ৰীম যদি ক্যান্ডিডেট এইচএস পাস কৰিছে আৰ্টছ সায়েন্স বা কমাৰ্চৰ পৰা তেতিয়ালে এডমিশন ল'ব পাৰিব লগতে কৈছে যে জিএনএম নাৰ্ছিং কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষা যিসকলে দিছে সেইসকল ক্যান্ডিডেট ল'ব পাৰিব ইয়াত লৰাও পাৰিব ছোৱালীও পাৰিব কোনখন কলেজত জনাই দিয়া হ'ব ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক লগতে কন্টাক্ট নাম্বাৰ দিয়া হ'ব এই কলেজ বা ইনষ্টিটিউটৰ নাম হ'ল হেলথ কেয়াৰ নাৰ্ছিং ইনষ্টিটিউট অফ সায়েন্স এণ্ড প্যাৰামেডিকেল টেকনলজি এই ইনষ্টিটিউট আছে কামৰূপ জিলাৰ হাজোত শংকৰদেৱ পথ বিদ্যাপুৰ এই ইনষ্টিটিউট আছে এই কলেজ বা ইনষ্টিটিউট এপ্ৰুভ আছে আসাম গভৰ্ণমেণ্ট আসাম নাৰ্ছিং কাউন্সিল লগতে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ এপ্ৰুভ আছে এই কলেজখনত মানে হোস্টেল আছে ক্যাম্পাছতে আছে কলেজখনৰ নম্বৰ দিয়া হ'ব ইয়াতে লৰাও ক্লাছ কৰে ছোৱালীও ক্লাছ কৰে লৰাও ল'ব পাৰিব এডমিশন আৰু ছোৱালীও ল'ব পাৰিব এডমিশন তোমালোকে যদি কম খৰচত জিএনএম নাৰ্ছিং কোৰ্স কমপ্লিট কৰিব বিচাৰিছে তেতিয়ালে কলেজৰ এই নম্বৰত যোগাযোগ কৰা তাতে সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব মানে কিমান ফি ল'ব তাতে অফিচিয়ালি তোমালোকে পাই যাবা গুৱাহাটীৰ মেট্ৰত কৈ বহুত কম খৰচতে তোমালোকে কমপ্লিট কৰিব পাৰিবা যদি এইখন কলেজত বা ইনষ্টিটিউট লোৱা মই যিখন নাম অলৰেডি তোমালোকক কৈছো লগতে ইয়াতে কলেজ বাস পাবা তাতে কিছুমান ডিউটিত লৈ যায় তেতিয়া এই বাস বিলাক দি লৈ যায় সিট কম আছে তোমালোকে কাম কৰা কলেজৰ নম্বৰত যোগাযোগ কৰা এডমিশনৰ ফি ডিটেইলছ জানি লোৱা তাৰ পিছত তোমালোকে যদি এডমিশন লোৱা ডাইৰেক্ট কলেজত যাই তোমালোকে কলেজ চাব পাৰা চাই যদি ভাল লাগে ল'ব পাৰিবা কলেজৰ ক্যাম্পাছতে কিন্তু হোস্টেল আছে তোমালোকে এতিয়া যোগাযোগ কৰা এই কন্টাক্ট নম্বৰত